ছাত্ৰ-ছাত্ৰীসকল এইটো হ'ল আমাৰ পোহৰ অধ্যায়টিৰ অষ্টমটি খণ্ড অৰ্থাৎ অন্তিম খণ্ড আৰু এই খণ্ডটোত আমি লেন্সৰ ক্ষমতাৰ বিষয়ে পঢ়িম আৰু তাৰ লগত জড়িত থকা দুই এটা গাণিতিক সমস্যাও সমাধান কৰিম। গতিকে আহা আমি প্ৰথমতে চাওঁ লেন্সৰ ক্ষমতা মানেনো কি। লেন্স এখনে পোহৰ ৰশ্মিক কি মাত্ৰাত অভিহাৰী বা অপহাৰী কৰে তাকে লেন্সৰ ক্ষমতা বোলে। যদি তোমালোকৰ মনত আছে আমি যেতিয়া পোহৰ ৰশ্মি চিত্ৰ অংকন কৰিছিলোঁ লেন্সৰ ক্ষেত্ৰত কি হয় উত্তল লেন্সৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যিসমূহ ৰশ্মি আহে সেইসমূহ প্ৰতিসৰণৰ পিছত কি হয় ফোকাস বিন্দুৰ মাজেৰে পাৰ হৈ যায় হয় ফোকাস বিন্দুৰ মাজেৰে পাৰ হৈ যায় এইটো আমি পাই আহিছো এইটো হ'ল ফোকাস বিন্দু হয় ঠিক তেনেদৰে অবতল লেন্সৰ ক্ষেত্ৰত কি আছিল অবতল লেন্সৰ ক্ষেত্ৰত আছিল মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবোৰ পোহৰ ৰশ্মি আহিব সেইবোৰ কি হয় এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অপহাৰী হৈ যোৱা যেন লাগে আৰু সেই বিন্দুটোকে আমি কি বুলি কওঁ ফোকাস বিন্দু বুলি কওঁ এইটো আছিল আমাৰ উত্তল লেন্স আৰু অবতল লেন্সৰ ফোকাস বিন্দু হয় এতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত আমি কি কৰো মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰ উত্তল লেন্সে কি কৰে অভিহাৰী কৰে এটা বিন্দুত লগলগাই দিয়ে এটোকে আমি কি বুলি কওঁ অভিহাৰী কৰা বুলি কওঁ আৰু অবতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবোৰ এটা বিন্দুৰ পৰা অপহাৰী হৈ যোৱা যেন লাগে মানে উলাই যোৱা যেন লাগে এটোকে আমি অপহাৰী হোৱা বুলি কওঁ হয় এতিয়া সূত্ৰ সংজ্ঞাটো চোৱা লেন্স এখনে পোহৰ ৰশ্মিক কি মাত্ৰাত অভিহাৰী বা অপহাৰী কৰিছে তাকে লেন্সৰ ক্ষমতা বোলে তো এইখন লেন্সৰ কথা ভাবা এই লেন্সখনে এই ৰশ্মি কেডালক অভিহাৰী কৰিছে কিন্তু কি মাত্ৰাত কৰিছে যিমান বেছিকে অভিহাৰী কৰিব পাৰিব তাৰ হিমানে কি হ'ব ক্ষমতা বেছি হ'ব এইটো বুজিবলে মই ধৰা আন এখন লেন্স আকিলো সেম উত্তল লেন্স এতিয়া ইয়াতেও পোহৰ ৰশ্মি সমান্তৰালভাৱে আহিছে আৰু এই ৰশ্মিবোৰ ধৰা প্ৰতিহৰণৰ পিছত গৈ ইয়াতে লগ লাগিছে এইটো হল ফোকাস বিন্দু হয় এইটো হল ফোকাস বিন্দু এইবোৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি এতিয়া এই দুয়োখন লেন্স যদি আমি ভালদৰে চাওঁ এইখনে কি কৰি এইখনেও অভিহাৰী কৰিছে পোহৰ ৰশ্মি এইখনেও অভিহাৰী কৰিছে কিন্তু এইখনক অভিহাৰী কৰোতে যিমান সময় লাগিছে কম ঠাইতে কি কৰিছে ইয়াৰ পৰা এইখিনি ঠাইতে ই অভিহাৰী কৰি দিছে মানে আৰু ইয়াত কি হৈছে ইয়াৰ অভিহাৰী কৰিবলৈ দূৰ বেছি লাগিছে মানে ইয়াৰ অভিহাৰী ক্ষমতাটো কি কম ইয়াক লগলগাই দিবলৈ অলপ বেছি দূৰত্ব যাব লগা হৈছে তো এইটোৰ কি হৈছে ই কম মাত্ৰাত অভিহাৰী কৰিছে ইয়াৰ তুলনাত গতিকে ইয়াৰ ক্ষমতা কি হ'ব ইয়াৰ তুলনাত কম হ'ব আৰু ইয়াৰ ক্ষমতা ইয়াৰ তুলনাত বেছি হ'ব ক্লিয়াৰ যি মাত্ৰাত অভিহাৰী কৰে বা অপহাৰী কৰে সেম এতিয়া আৰু এখন অবতল লেন্স লোৱা তোমালোকে এতিয়া ইয়াৰে পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ভাবিছে ধৰা প্ৰতিহৰণৰ পিছত ইয়াতে আহি লগ লাগিছে তো এইটো বিন্দু কি হৈছে কিছু দূৰ এইখন লেন্সৰ ক্ষমতা এইখন লেন্সৰ তুলনাত কি কম হ'ব কাৰণ ইয়াৰ পৰা ইমানখিনি দূৰত্ব লৈছে হয় বেছি দূৰত্ব লৈছে অপহাৰী কৰিবৰ বাবে এইখনৰ তুলনাত গতিকে এইখনৰ অপহাৰী ক্ষমতা কি বেছি গতিকে এইখন লেন্সৰ ক্ষমতা এইখনৰ তুলনাত বেছি ক্লিয়াৰ এইটোকে আমি লেন্সৰ ক্ষমতা বুলি কওঁ ঠিক আছে এতিয়া এই বস্তুখিনিকে এই চাৰিটা চিত্ৰই যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেতিয়া হলে এটা বস্তু দেখিবা যে যিখন লেন্সৰ ফোকাস দূৰত্ব আমি ক'ৰ পৰা জোখো আলোক কেন্দ্ৰৰ পৰা জোখো এইখনৰ আলোক কেন্দ্ৰ ইয়াত এইখনৰ আলোক কেন্দ্ৰ ইয়াত এতিয়া যিখন লেন্সৰে ফোকাস দূৰত্বটো কি হৈছে কম হৈছে সেইখনৰ ক্ষমতা কি হ'ব বেছি হ'ব কাৰণ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবোৰ কি হ'ব ফোকাসৰ মাজেদি যাব যদি এই ফোকাস বিন্দুটো এইখন লেন্সৰ ইয়াতে থাকিলেহেঁতেন এই ৰশ্মিবোৰ ইয়াতে গ'ল হয় তেতিয়া ইয়াৰ অভিহাৰী ক্ষমতাটো কি হ'ল হয় কমি গ'ল হয় ঠিক তেনেদৰে ইয়াতেও যদি ফোকাস বিন্দুটো ইয়াতে হ'ল হয় তেতিয়া ইয়াৰ পৰা অপহাৰী হোৱা যেন লাগিলে হয় তাৰ মানে কি বুজিছো যে লেন্স এখনৰ ক্ষমতা কাৰ ওপৰত নিৰ্ভৰ কৰে ফোকাস বিন্দুটোৰ ওপৰত নিৰ্ভৰ কৰে বা ফোকাস দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে মানে যিমান দূৰত্বত ফোকাস থাকিব সিমান দূৰত্বলৈ তাতেহে অভিহাৰী কৰিব বা তাতেহে অপহাৰী কৰিব পাৰিব গতিকে যিমানে সৰু ফোকাস দৈৰ্ঘ্য হ'ব এই দূৰত্বটো যিমানে কম হ'ব সিমানে কি হ'ব তাৰ ক্ষমতা বেছি হ'ব আৰু এই দূৰত্বটো যিমানে বেছি হ'ব সিমানে কি হ'ব তাৰ ক্ষমতা কমি যাব ক্লিয়াৰ উল্টাটো হয় এতিয়া এইখিনি কথাই যদি আমি
গাণিতিক আকাৰত প্ৰকাশ কৰিব লাগে যে আমি লেন্সৰ ক্ষমতা কি আখৰেৰে লিখো পি আখৰেৰে লিখো এতিয়া পি কাৰ ওপৰত নিৰ্ভৰ কৰে ফোকাস দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে ফোকাস দৈৰ্ঘ্যক আমি স্মল এফ এৰে লিখো কেনেকৈ নিৰ্ভৰ কৰে পি ইকুৱেলছ টু 1/f মানে f যিমানে কমিব সিমানে p বাঢ়িব ইয়াতে তুমি ধৰা প্ৰথমতে ধৰা মই एग्जांपल এটা ললো p প্ৰথম অৱস্থাত মই উলালো p1 এবাৰ কি ধৰিছো আমি ফোকাস দৈৰ্ঘ্য ধৰা 2 ধৰিছো 2 ধৰিলে কি হ'ব ইয়াৰ 0.50 মানে 0.50 আকৌ যদি আমি ফোকাস দৈৰ্ঘ্যটো এবাৰ বঢ়াই দিও তেতিয়া কি হ'ব f4 ফোকাস দৈৰ্ঘ্য আমি বঢ়াই দিলো সাপোজ এবাৰ আমি 4 কৰি দিলো ফোকাস দৈৰ্ঘ্য যিমানে ফোকাস দৈৰ্ঘ্য বাঢ়িছে ক্ষমতা কমিব লাগে 1/4 মানে কিমান 0.25 ইয়াতকে কমি গল হয় তাৰ মানে কি এইটোৱে আমাৰ গাণিতিক আকাৰত আমি এই যে সম্পৰ্কটো ফোকাস দৈৰ্ঘ্য আৰু ক্ষমতাৰ মাজৰ যেটো সম্পৰ্ক যে ফোকাস দৈৰ্ঘ্য কমিলে তোমাৰ ক্ষমতা বাঢ়িব আৰু ফোকাস দৈৰ্ঘ্য যদি বাঢ়ে তেতিয়া ক্ষমতা কমি যাব এই সম্পৰ্কটো আমি গাণিতিক আকাৰত এইটো এই ধৰণে লিখো ঠিক আছে তাৰ মানে আমি এতে কি পালো যে ফোকাস দৈৰ্ঘ্য বাঢ়িলে আমি এটো বস্তু লিখি দিব পাৰো যে f বাঢ়িলে কি কমে p কমে আৰু f কমিলে p বাঢ়ে হয় সহজ এইটো হৈছে আমাৰ গাণিতিক সম্পৰ্ক এইটো সম্পৰ্ক ব্যৱহাৰ কৰি আমি কি কৰিম অংকবোৰ কৰিম এতিয়া এই সম্পৰ্কটোৰ পৰা আৰু কিবা আমি বুজি পাওনে হেতু আমি চাবলৈ চেষ্টা কৰো সোৱা যদি তোমালোকৰ মনত আছে চিহ্ন প্ৰথা ইয়াৰ আগৰ খণ্ডটিত আমি পঢ়িছো চিহ্ন প্ৰথাত কি আছিল যে উত্তল লেন্স যেতিয়া লম তেতিয়া আমাৰ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো কি হয় সদায় ধনাত্মক হয় কাৰণ অলপ আগত আমি ৰশ্মি চিত্ৰ যে আঁকিলো মাত্ৰ ফোকাসটো কোন ফালে আছে এইফালে আছে তো সোফালে থকা দূৰত্ববোৰ কি হয় সদায় ধনাত্মক হয় গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত f2 কি হ'ব এটা ধনাত্মক ৰাশি হ'ব 2 3 4 জিও হ'ব পাৰে হয় গতিকে আমি কি এইটো যদি ধনাত্মক হয় ধৰা p = 1/f দিয়া আছে এটা f ৰ ঠাইত যদি আমি এটা ধনাত্মক সংখ্যা লিখো 1/5 লিখিলো সাপোজ ফোকাস দৈৰ্ঘ্য ধৰা 5 সেন্টিমিটাৰ হয় বা 5 মিটাৰ তেতিয়া এই গুটে ৰাশিটো কি হ'ব এইটো এটা ধনাত্মকই হ'ব ধনাত্মক ৰাশি হ'ব কাৰণ আগত মাইনাস চিন আছে নেকি নাই তাৰ মানে আমি কি বুজিলো যে উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো ধনাত্মক হয় গতিকে ফোকাস দৈৰ্ঘ্য ধনাত্মক হলে কি হ'ব ক্ষমতাও ধনাত্মক হ'ব গতিকে আমি কি লিখিব পাৰো উত্তল লেন্সৰ ক্ষমতা ধনাত্মক তেনেদৰে আমি কি লিখিব পাৰো অবতল লেন্সৰ ক্ষেত্ৰত মনত কৰা চিহ্ন প্ৰথাত কি আছিল অবতল লেন্সৰ চিহ্ন প্ৰথাত আছিল যে অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় সদায় ঋণাত্মক হয় এতিয়া এটো যদি ঋণাত্মক হয় ধৰা এটো -5 হলে এই গুটে ৰাশিটো কি হ'ব মাইনাস হ'ব আগত এটা কি আছে মাইনাস তেতিয়া এটো কি হৈ যাব গুটেটো ঋণাত্মক মানে উত্তৰ অবতল লেন্সৰ ক্ষমতা কি হ'ব ঋণাত্মক হ'ব ক্লিয়াৰ ঋণাত্মক এতিয়া আমি এই ক্ষমতাবোৰক ক্ষমতাৰ একক থাকিব লাগিব যেনেদৰে তোমাৰ দৈৰ্ঘ্যৰ একক মিটাৰ সেন্টিমিটাৰ এইবোৰ থাকে তেনেকৈ ক্ষমতাৰো এটা কিবা একক থাকিব লাগিব হে এককটোনো কি ক্ষমতাৰ একক কি ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ যাক আমি কিহেৰে লিখো ক্যাপিটেল ডি ৰে লিখো এতিয়া তোমালোকৰ এইটো প্ৰশ্ন আগতে এইচএসএলসি টো আহিছে যে এক ডায়োপ্টাৰ মানে কি হয় এক ডায়োপ্টাৰ মানে বুজিবলে তুমি এই সমীকৰণটো চালেই হ'ল হয় সমীকৰণটো চোৱা p = 1/f ক্লিয়াৰ এতিয়া p ৰ মান আমাক কিমান দিয়া আছে এক ডায়োপ্টাৰ মানে এক ডায়োপ্টাৰ আমি আহিব লাগিব এতিয়া এইটো তো আমাৰ 1 এ আছে যদি ইকুৱেল টু 1 আহিব লাগে ইয়াতে কিমান আছে 1 এক ডায়োপ্টাৰ হয় নে নহয় ইয়াতেও যদি 1 বাই কি কৰিলে 1 হ'ব 1 এ থাকিব লাগিব ফোকাস দৈৰ্ঘ্যৰ মান কিমান হ'ব লাগিব 1 কেনসেল যাব থাকিব কিমান 1 এ থাকিব ক্ষমতাৰ যদি এক ডায়োপ্টাৰ হ'ব লাগে ফোকাস দৈৰ্ঘ্য কিমান হ'ব লাগিব 1 মিটাৰ হ'ব লাগিব ক্লিয়াৰ গতিকে এইটোকে আমি যদি এনেকৈ লিখো যে 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ
ক্ষমতাকে এক ডায়োপ্টাৰ বোলে ক্লিয়াৰ আৰু এটা কথা সদায় মনত ৰাখিবা যেতিয়া আমি এই সমীকৰণটো ব্যৱহাৰ কৰিম তেতিয়া ফোকাস দৈৰ্ঘ্যৰ মানটো আমি কেতিয়াও সেন্টিমিটাৰত নিলিখো আমি কিহত লিখিম মিটাৰত লিখিম ফোকাস দৈৰ্ঘ্য এটো আমি ইয়াতে লিখি থৈ দিও f মিটাৰত মানে ফোকাস দৈৰ্ঘ্যটো সদায় এইটো সমীকৰণ যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি মিটাৰত লিখিম ক্লিয়াৰ এতিয়া এই প্ৰশ্নটিলৈকে মন কৰা ইয়াত কি দিয়া আছে যে লেন্স এখনৰ ক্ষমতা কিমান দিয়া আছে প্লাস 2d মানে 2 ডায়োপ্টাৰ ইয়াৰ অৰ্থ কি সুধিছে হয় আমি প্ৰথম লিখি লওঁ দিয়া আছে লেন্সৰ ক্ষমতা সমান 2 ডায়োপ্টাৰ এতিয়া আমি প্ৰথম বস্তুটো দেখিয়ে আমি কি ক'ব পাৰো যে যেহেতু ক্ষমতা ধনাত্মক আমি পালো কোনখন লেন্সৰ ক্ষমতা ধনাত্মক হয় উত্তল লেন্সৰ ক্ষমতা ধনাত্মক হয় এতেকে লেন্সখন উত্তল লেন্স হয় আমি দেখিয়ে গম পাইছো যেহেতু কি p হল ধনাত্মক যেহেতু p ধনাত্মক ক্লিয়াৰ এটা আৰু কি ইয়াৰ পৰা বুজিব পাৰো আমি জানো p = 1/f এইটোত আমি বহুৱাই চাম p কিমান দিয়া আছে 2 1/f আমি f টো উলিয়াই দিও f উলিয়ালে কি হ'ব 1/2 মানে 0.5 মিটাৰ আমি কৈছিলো ফোকাস দৈৰ্ঘ্যটা মিটাৰত আহিব হয় গতিকে এই কথাটো যে দিছে আমাক লেন্সখনৰ ক্ষমতা প্লাস 2 ডায়োপ্টাৰ তাৰ পৰা আমি ধনাত্মকৰ চিনটোৰ পৰা আমি বুজি পালো যে লেন্সখন হৈছে উত্তল লেন্স আৰু নেক্সট আমি যেতিয়া সমীকৰণটোত বহুৱাই দিও তেতিয়া আমি দেখো যে সেই উত্তল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কিমান হয় 0.5 মিটাৰ এইটো হৈছে ইয়াৰ অৰ্থ ঠিক আছে এতিয়া তোমালোকৰ এই কৰা প্ৰশ্নটোৰ দৰে আন এটা প্ৰশ্ন তোমালোকৰ বুকত আছে যত তোমাৰ ক্ষমতা কি দিয়া আছে ঋণাত্মক দিয়া আছে সেই ঋণাত্মকটো হলে আমি কি কৰিম প্ৰশ্নটো একদম একে দিয়া আছে যে ঋণাত্মক দি থৈ দিছে ক্ষমতা দি পেলাই তাৰ অৰ্থ কি সুধিছে একে ঋণাত্মক দেখাৰ লগে লগে সেইখন লেন্স কি হ'ব অবতল লেন্স হ'ব আৰু তাৰ পিছত আমি সমীকৰণটোত বহুৱাই দিম তাৰ পৰা আমি ফোকাস দৈৰ্ঘ্যটো পাই যাম সেইখিনিয়ে কৰিব লাগে গতিকে হেতু আমি ইয়াতে নকৰো তোমালোকে নিজে চেষ্টা কৰিবা এতিয়া এই প্ৰশ্নটো চোৱা ইয়াতে কি দিছে তোমালোকক 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ তোমালোকক কি উলিয়াব দিছে ক্ষমতা উলিয়াব দিছে কি দিয়া আছে এটো লিখি লম আমি দিয়া আছে অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য আমাৰ সদায় কি হয় ধনাত্মক হয় নে ঋণাত্মক হয় ঋণাত্মক হয় গতিকে 2 মিটাৰটো কি হ'ব -2 মিটাৰ এতিয়া আমি জানো কি p = 1/f ক্ষমতাটো উলাই দিলে হল p f ৰ ঠাইত আমি -2 বহুৱাই দিম -2 মিটাৰ এটো কিমান হ'ব -0.5 ডায়োপ্টাৰ এটোৱে হল তোমাৰ ক্ষমতা গতিকে এনেকে তোমালোকৰ প্ৰশ্ন আহিব পাৰে যত ফোকাস দৈৰ্ঘ্য দিয়া থাকিব লেন্সখনৰ নামটো দিয়া থাকিব হেইমতে তোমালোকে কি উলিয়াব লাগে ক্ষমতা উলিয়াব লাগে সহজ একেবাৰে এটো ফৰ্মুলা ইউজ কৰিলেই হল ঠিক আছে এতিয়া হা আমাৰ এই খণ্ডটিৰ অন্তিমটো টপিক হেতু হৈছে যৌগিক লেন্সৰ ক্ষমতা এতিয়া যৌগিক লেন্স মানেনো কি সোৱা ধৰা তোমাক এখন এতিয়ালৈকে আমি যিমান বিলাক কথা ডিসকাস কৰিছো তাত কি কৈছো যে হয় তোমাক ডাইৰেক্ট কৈছে যে এখন উত্তল লেন্স বা অবতল লেন্স এতিয়া যদি এনেকুৱা কিছুমান আমাৰ যন্ত্ৰ থাকে যে জিবোৰত কি হয় এখন লেন্স বনোৱা হয় কেবাখনো লেন্স লগাই ধৰা তুমি দুখন উত্তল লেন্স লগাই এখন বনাইছা বা এখন উত্তল এখন অবতল লগাই তুমি এখন লেন্স বনাইছা তেতিয়া সেই লেন্সখনৰ ক্ষমতানো কি হ'ব কেনেকৈ উলিয়াম আমি হেতু জানিবলৈ আমাক কি লাগিব যৌগিক লেন্সৰ ক্ষমতা লাগিব হয় এতিয়া ধৰা তোমাৰ এখন এটো একেবাৰে সহজ ধৰা তোমাৰ হাতত এখন উত্তল লেন্স আছে বা যিকোনো এখন লেন্স আছে তাৰ ক্ষমতা কিমান p1 হয় ধৰা এখন লেন্সৰ ক্ষমতা p1 আনখন লেন্সৰ ক্ষমতা ধৰা আমি ধৰিলো p2 হয় দুইখন লেন্সৰ ক্ষমতা আমি নাজানো
এতিয়া এই দুয়োখন লেন্স লগাই তুমি এখন কি কৰিছা এখন লেন্স বনাইছা সেইখন হৈছে যৌগিক লেন্স হয় দুইখন লগাই কৰিছো এই কাৰণে তাক কয় যৌগিক লেন্স এতিয়া সেই যৌগিক লেন্সখনৰ ক্ষমতা কিমান হ'ব এটাকে যৌগিক লেন্সখনৰ ক্ষমতা তাক আমি কি আখৰে লিখো পি আখৰে লিখিলে ই কি হ'ব এই দুটা যদি আমি যোগ কৰি দিও দুয়োখন লেন্সৰ যিমান ক্ষমতা আছিল সেই দুয়োটা আমি যোগ কৰি দিলে কি পাম যৌগিক লেন্সখনৰ ক্ষমতা পাই যাম তেনেদৰে এইটোৱে ফৰ্মুলা এতিয়া তোমালোকৰ ধৰা তিনিখন লেন্স দিছে তিনিখন দিলে কি হ'ব তিনটা যোগ হ'ব চাৰিখন দিলে চাৰিটা যোগ হ'ব পাঁচখন দিলে পাঁচটা যোগ হ'ব তো তেনেকৈ আমাৰ যিমানখন লেন্স লগাই তুমি এখন লেন্স বনাবা সেই টোটেল লেন্সখনৰ যদি ক্ষমতা ওলাব লাগে যৌগিকখনৰ তেতিয়া তুমি আটাইকেইখন লেন্সৰে ক্ষমতাটো যোগ কৰি দিলে তাৰ আমি ক্ষমতা পাই যাওঁ এতিয়া চোৱা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আজিলৈকে মই দেখাত HSLC এক্সামত কোৱেশ্চন অহা নাই কিন্তু তথাপিও মই ইয়াতে কৰি দিছো যদি কেতিয়াবা কোৱেশ্চন আহি যায় তোমালোকে যাতে হেতু কৰিব পাৰা আৰু যিকেটা আমি সমস্যা কৰি দিলো গাণিতিক সমস্যা ঠিক তেনেকৈ সমস্যা তোমালোকৰ অনুশীলনীত আৰু দুটা আছে সেই দুটা তোমালোকে নিজেও কৰিব পাৰিবা যদি এই দুটা বুজি পাইছা কেতিয়াবা ফোকাস দৈৰ্ঘ্য দিয়া থাকিব ক্ষমতা ওলাব দিব কেতিয়াবা ক্ষমতা দিয়া থাকিব ফোকাস দৈৰ্ঘ্য উলিয়াব লাগিব ফৰ্মুলা এটাই p = 1/f ঠিক আছে সেইখিনি কৰিলে তোমালোকৰ আটাইখিনি কমপ্লিট হৈ যাব ছাত্ৰ ছাত্ৰীসকল আমাৰ পোহৰ অধ্যায়টি ইমানতে সামৰিছো আৰু এই আটাইকেইটি খণ্ডত মানে এই 8টা খণ্ডত পোহৰ অধ্যায়ৰ যিমানখিনি প্ৰয়োজনীয় টপিক আছিল সেইখিনি কভাৰ কৰা হৈছে একো টপিক বাকি থাকি নাই যোৱা আৰু যিমানখিনি গাণিতিক সমস্যা আমি কৰিব লাগে মানে পূৰ্বৰ আমি যদি HSLC এক্সামৰ পেপাৰবোৰ চাওঁ সেইবোৰত যেনেকুৱা ধৰণৰ গাণিতিক সমস্যাবোৰ আহিছে সেইবোৰ অলমোষ্ট ইয়াতে কভাৰ কৰা হৈ গৈছে যদি এইখিনি তোমালোকে বুজি পাইছা তেতিয়া হলে তোমালোকে সেই প্ৰশ্নবোৰ ধুনিয়াকৈ কৰিব পাৰিবা তাত কোনো প্ৰবলেম নোপোৱা তথাপিও যদি তোমালোকৰ কিবা সমস্যা বা প্ৰবলেম থাকে তোমালোকে মোক জনাব পাৰা কমেন্ট বক্সত তেতিয়া তোমাৰ তাত হেতুৰ কাৰণে মই এটা এক্সট্ৰা ভিডিও বনাই পেলাই সেইখিনি কৰি দিব পাৰিম আৰু যদি তোমালোকে ইয়াৰে পূৰ্বৰ খণ্ডসমূহ যদি চোৱা নাই তেতিয়া হলে তোমালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনতে আটাইবোৰ খণ্ডৰে লিংকবোৰ দিয়া থাকিব সেই খণ্ডগিটি তোমালোকে তাত চাই ল'ব পাৰিবা অথবা তোমালোকে ইউটিউবত গৈ ই শ্ৰেণী কথা বুলি যদি চেনেলটো সাৰ্চ কৰা তাতেও তোমালোকে আটাইবোৰ ভিডিওৰে লিংক পাই যাবা গতিকে তাত গৈ তোমালোকে চাই ল'ব পাৰিবা